হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই চেনেল। মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই ক'ব খুজিছোঁ দাৰ্জিলিং কেনেকৈ যাব, অতি কম খৰচত দাৰ্জিলিং ঘূৰিব কেনেকৈ। দাৰ্জিলিঙলৈ গ'লে আপুনি যদি ফ্লাইটেৰে যায় তেতিয়াহ'লে নামিব লাগিব বাগডোগৰা এয়াৰপৰ্টত, আৰু যদি আপুনি বাই ট্ৰেইনেৰে যায় তেতিয়া নামিব লাগিব নিউ জলপাইগুৰি এন জি পিত নামি আপুনি এভেইলেবল গাড়ী পাব। তাত বিশেষকৈ চমু চলে আৰু ইন'ভা চলে। আপুনি যেনেকৈ বিচাৰে তেনেকৈ যাব পাৰিব। যদি আপুনি শ্বেয়াৰ টেক্সি বিচাৰে পাৰ পাৰ্চন ল'ব 250, আৰু যদি আপুনি নিজাকৈ ভাড়া কৰিব যাব বিচাৰিছে তেতিয়া ল'ব 3000 বা 3500 টকা। আৰু যদি আপুনি পেকেজত যাব বিচাৰিছে তেনেহ'লে পেকেজ ল'ব পাৰে। যিহেতু আমি ল'ৰা ছোৱালীৰ লগত লৈ গৈছিলোঁ, আমি ছিংগেল নহয়, সেইকাৰণে আমি পেকেজ লৈছিলোঁ। আমাৰ পেকেজত পৰিছে 3000 টকাকৈ। আমি গৈছিলোঁ 7জন মানুহ, 21000 টকা হৈছিলে। আমি অলপ ডিছকাউণ্ট কৰি আমাক 20000 টকাত দিলে। আমি পেকেজত পাইছিলোঁ 4 দিনৰ থকা আৰু ঘূৰা। আমি পেকেজত সেইখিনি পাইছিলোঁ আৰু খোৱাটো নিজৰ। সেয়েহে আমাৰ বহুতখিনি সুবিধা হ'ল। পেকেজত যদি যায় আপুনি কোনো ধৰণৰ গাড়ী ভাড়া কৰিব নালাগে। আপুনি ধুনীয়াকৈ হোটেলত ৰখিলেই হ'ল। হোটেলৰ মানুহে আপোনাক কৈ দিব আপোনাৰ গাড়ী আহিছে, গাড়ী সময়ত আপোনাক যিবিলাক চাইট চিন চাব লাগে ধুনীয়াকৈ লৈ যাব। আৰু যদি আপুনি ছিংগেল তেতিয়াহ'লে আপুনি শ্বেয়াৰ টেক্সিত যাওক, ধুনীয়াকৈ 250 টকা ল'ব দাৰ্জিলিঙলৈকে ল'ব। আৰু ধুনীয়াকৈ ছিংগেল থাকিলে আপুনি যেনেকৈ নহওক তাত গৈ ৰুম বিচাৰিব পাৰিব। ৰুমত তাত এভেইলেবল, যিহেতু আমি যেতিয়া ছিজন টাইম নাছিলে, আমি যাওঁতে জুলাই মাহত গৈছিলোঁ, সেইকাৰণে আমাৰ ৰুম ভাড়া অলপ কম হ'ল, 2200-2500 টকাত পাইছোঁ। যদি আমি ছিজন টাইমত যাওঁ তেতিয়াহ'লে 4-5000 টকা লাগিব, কাৰণ তেতিয়া দাৰ্জিলিঙতো বৰফ পৰে। সেইকাৰণে বহুত মানুহ হয় ছিজন টাইমত, সেইকাৰণে আপোনাৰ ৰুম ভাড়াবিলাক বাঢ়ি যায়। আমি ছিজন টাইমত নোযোৱাৰ কাৰণে খুব কমত পালোঁ। আৰু যদি আপুনি ল'ৰা ছোৱালী লৈ যাব বিচাৰিছে তেতিয়াহ'লে ছিজন টাইমত যাই কোনো লাভ নাই, কাৰণ তেতিয়া বৰফহে দেখা পাব। তাৰ সৌন্দৰ্য বা আপুনি চাইট চিনবিলাক সকলো বন্ধ হৈ থাকে। আৰু তাৰ লোকেল মানুহখিনিয়ে কোনোবা আলহী খাবলৈ ফুৰিব যায় সেই ঠাণ্ডাৰ দিনত, আৰু তাত তেতিয়া স্কুলো বন্ধ থাকে। আৰু চাইট চিনৰ যাবৰ কাৰণে এতিয়া সূৰ্য উদয় হোৱা ঠাইত আপোনাৰ ঠাণ্ডাৰ দিনত যদি আপুনি নৱেম্বৰ-ডিচেম্বৰত যায় তাত ধুনীয়াকৈ বৰফ পৰি থাকে। সেয়া আপুনি বৰফহে চাব যাব পাৰিব, সূৰ্য উদয় চাব যাব নোৱাৰিব। সেইকাৰণে দুটাই চাব লাগে, বৰফো চাব যাব লাগে আৰু আপুনি বাকী সৌন্দৰ্যখিনিও চাব লাগে। সেইকাৰণে যদি আপুনি ল'ৰা ছোৱালীৰ লগত গৈছে, যিহেতু আমাৰ বৰফত গ'লে সোনকালে বেমাৰ হৈ যাব আৰু সৰু ল'ৰা ছোৱালীয়ে ঠাণ্ডা পাব, যিহেতু আমি গৰমত থাকোঁ, তাৰ কাৰণে আমি জুলাইত গৈছোঁ। খুব ধুনীয়া বতৰ পাইছোঁ, ঠাণ্ডাও পাইছোঁ, অলপ মাজে মাজে গৰমো পাইছোঁ, খুব ধুনীয়া। যদি আপুনি ছিংগেল গৈছে শ্বেয়াৰ টেক্সিত যাওক, আৰু যদি ফেমিলি লৈ গৈছে পেকেজ লওক, কোনো ধৰণৰ অসুবিধা নাই। সঁচাকৈ পাহাৰৰ ৰাণী দাৰ্জিলিং, আপুনি এবাৰ যাব সপৰিয়ালৰ লগত। খুবেই ধুনীয়া ঠাই, বহুত বেছি খৰচ নহয় দাৰ্জিলিঙলৈ যাওঁতে, আৰু ধুনীয়াকৈ যাব পাৰিব। আৰু তাত গৈ ধুনীয়াকৈ উপভোগ কৰিব পাৰিব আপোনাৰ ঘৰৰ সদস্যৰ লগত। যাওক আৰু ধুনীয়া উপভোগ কৰক তাৰ সৌন্দৰ্য। আমিও গৈ আহিলোঁ, আপোনালোকেও যাওক। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। চাওকচোন কিমান ধুনীয়া দৃশ্য। মই এয়া ক্লিপ লৈ থৈছিলোঁ, যিহেতু দাৰ্জিলিঙৰ ভিডিঅ' মোৰ আগত আপলোড হৈছেই মোৰ চেনেলত। আজি মই আপোনাক দাৰ্জিলিঙলৈ কিমান খৰচ হ'ব সেইটো কথা ক'ব খোজাৰ কাৰণে ইয়াৰে কিছু ক্লিপ দি দিলোঁ। সঁচাকৈ টি গাৰ্ডেনখন খুবেই ধুনীয়া, আৰু ইমান ধুনীয়া আৰু ইমান দূৰলৈ মানুহ আছে। আপুনি যদি যায় তেতিয়া গম পাব। আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। বাই বাই।